हेलो दोस्तों, बैक टू माय यूट्यूब चैनल। सकलोरे पूजार खबर सकलोरे भाले सके और मोरो भाल। আজি আহিছোঁ কাৰ্বি আংলং যাম। তো এতিয়া ৰাতিপুৱাৰ পৰা আহি নগাঁও পাইছোঁহি। বৰ্তমান নগাঁৱতে অলপ ৰখিলোঁ। 4টা বজাতে আহিলোঁ। 4টাৰ পৰা এতিয়া আহি 6:40 মান হৈছে বাৰু। এতিয়া চাহ খাবলৈ ৰৈ আছোঁ। আৰু আজি মই আনিছোঁ মোৰ ভেস্পাখন আনিছোঁ। ভেস্পাখনেদি কাৰ্বি আংলং যাম আৰু অলপ মডিফাই কৰি দিলোঁ। চাওক, এয়া মডিফাই কৰি লৈছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব মডিফাই কৰাটো কেনেকুৱা লাগিছে। ইয়াতে অলপ চাহ পানী খাই লৈ ইয়াৰ পৰা লাহেকৈ ওলাই যাওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। 400 টকা ভৰালোঁ। 400 টকাতে ফুল হৈ গৈছে আৰু আগৰো অলপ তেল আছিলে। 400 টকাতে হৈ গৈছে। আৰু ইয়াত টুটি ভৰাব লাগে। আগৰ দিনৰ পুৰণা গাড়ীটো টুটি ভৰিলেহে ভালদৰে চলে। বান এইটো। হেল্ল' দোস্ত, এতিয়া আহি পালোঁ দবকা মেইন টাউনৰ পৰা সোমাই আহিলোঁ ডিফু ৰোডলৈ। আৰু এইখিনি চাওক, খুব ধুনীয়া এটা সুন্দৰ ঠাইলৈ আছোঁ। এইখিনি ঠাইটো চাওক, খুব ধুনীয়া গছ গছনি আছে লাইনে লাইনে। আৰু ইয়াতে ফৰেষ্টৰ হয়, ফৰেষ্টৰ গেট হয় এইখিনি। আৰু আমি ঘৰৰ পৰা কিবা বনাই লৈ আনিছোঁ খাবলৈ। এতিয়া খাই বৈ লাহেকৈ ওলাই যাম আৰু। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যোনসকলে নতুনকৈ আহিছে ন, ছাবস্ক্ৰাইব কৰি দিব। ৰুটিটো লৈ গ'লি ললি না মানে পিছফালে ফুল কি হ'ল লাগি আছে দেখোন। খুব ধুনীয়াকৈ পেকিং কৰি লৈ আনিছিলোঁ ব্লেক টিপ মাৰি। এতিয়া খাই বৈ লাহেকৈ পেটটো অলপ ওলাই লওঁ। ভিডিঅ' বনাই দিম না, নুকুলি বেঠা ভিডিঅ' বনাই ডান্স খুলি নাগে মানে তা ঐ নুখোলাইছেচোন। ইয়ে দেখো মই নিজে বনাইছোঁ। আৰু ৰুটি পুৰা পেকিং চাওক, কি ধুনীয়াকৈ পেকিং কৰি লৈ আনিছোঁ। চব ব্লেক টিপ মাৰি আনিছোঁ আৰু ভোক লাগিছে। ভাত নোখোৱাকৈ আহিছিলোঁ। ৰাতিপুৱাই শুই উঠিছোঁ, ব্ৰাছ কৰিছোঁ, গা চা ধোৱা হোৱা নাই। ৰুটি কেনেকুৱা অৱস্থা হৈ আছে ৰুটি, এই দেখো। ভাজি পেলা দোস্ত, এতিয়া খাই বৈ হ'ল। খাই বৈ আজাদিকে গৈ আছোঁ লাহে লাহেকৈ চলাই কাৰ্বি আংলং। ঠাণ্ডা লাগিছে আৰু ঠাণ্ডা দিন আহি পাইছে। এতিয়া ঠাণ্ডা লাগিলেই আৰু আছেহে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত খুবেই গৰম। সেইকাৰণে মানে গছ গছনি আছে, পাহাৰ অলপ এলেকা আছোঁ, সেইকাৰণে অলপ ঠাণ্ডা। আৰু গৈ থাকোঁ লাহে লাহে। আৰু এইখিনি ফৰেষ্ট গেট এতিয়া পাৰ হৈ যাম আমি। সেয়া চাওক, আপোনালোকে মোৰ ভেস্পাখন দেখিছেই নহয়, কিমান স্পীডত দৌৰে। ইমান স্পীডত নদৌৰে, বাইক নিচিনাটো নহয় ন। ইমান
চনৰ মোতকৈ বয়সত বেছি গাড়ীখন। মোৰ বয়সে ইমান হোৱা নাই, গাড়ীখন হৈছে। তো লাহে লাহে যাবতো লাগিবই, স্পীডটো যাব নোৱাৰোঁ। আপোনালোকৰ আগত মই ভাবিছোঁ ভুলে খুদে গান এটা গাই শুনোৱাম, জুবিনদাৰ গান গাম। ৰাতিটো গাম, কেনেকুৱা লাগে। আৰু এনেও মোৰ পাতটো বাৰু ভালেই নহয়, তথাপিও গানটো গাম বুলি ভাবিছোঁ। তো আপোনালোকে শুনিব অলপ, যদি ভাল লাগিলে কমেণ্ট এটা কৰি দিব আৰু লাইক এটা কৰি দিব। আৰু যোনসকলে নতুনকৈ আহে ন, ছাবস্ক্ৰাইব এটা কৰি দিব বাৰু। ঠিক আছে, মই গানটো গাওঁ। ৰাতি ৰাতি শুন মোৰ সপোনবোৰে, তেজি তেজি মোৰ আকৌ শুই চৰি গাই, মোৰ মানে গান গোৱা অভ্যাসে নাই। চব গানটো মানে নোলায় মুখৰ পৰা, কেনেকৈ গান কি কৰিম দে, মই মানে ভাবিয়ে পোৱা নাই। নেক্সট ট্ৰাই কৰি আছোঁ, আৰু এবাৰ ট্ৰাই কৰিম বাৰু। ৰাতি ৰাতি শুন মোৰ শুন, কি হ'লে ভাবিয়ে নাপাওঁ। বেটাৰী নাই, ৰাতিপুৱা ভাত খাই অহা নাই যে। সেইকাৰণে বাৰু নেক্সট আৰু এবাৰ ট্ৰাই কৰিছোঁ। ৰাতি ৰাতি শুন মোৰ সপোনবোৰে, তেজি তেজি মোৰ আকৌ হৈ পৰে। নেজানো ক'ত তুমি থকা, নেজানো মই ক'ত থাকোঁ, জানো মাথো আমি থাকোঁ সপোন ভাজা। গানটো কেনেকুৱা লাগিছে আৰু ভাল লাগিছে যদি কমেণ্ট এটা কৰি দিব। গানটোতো সম্পূৰ্ণ ভুলে হৈছে, তথাপিও মই গানটো গাই দিছোঁ। আৰু গাবলৈ নেজানো, মাতটো ভাল নহয়, তো গায়ে দিছোঁ আপোনালোকৰ কাৰণে। বাৰু মই দেখো नेक्स्ट वीडियो। ओ भाई किधर साइड, कौन सा साइड, लेफ्ट राइट? लेफ्ट साइड है। हेलो दोस्तों, फाइनेली मोर लगतोर बाকৰ घर आহি पाলোঁ। बहुत বিচাৰি पाলোঁ। সিও 3 বছৰমান আগতে আহিছিলে, এতিয়া 3 বছৰমান হ'ল। 3 বছৰমান হোৱাৰ পিছত আজি আহিছে। বহুত বিচাৰি মানে পোৱাগৈ নাই আৰু। হেল্ল' দোস্ত, ফাইনেলি আহি পালোঁহি। বহুত ভাগৰ লাগিছে, এতিয়া শুই পানে কালিৰ পৰাহে ক'ত যোৱা হয় আৰু কি ঠাই দেখুৱাব পাৰোঁ। 1-2 দিনমান থাকিম, বেছি দিন নাথাকোঁ বাৰু। এতিয়া গুড নাইট।